নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে আৰু আপোনালোক সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু লগতে মোৰ চেনেল চাইনাজ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই উৰুকাৰ দিনা কি বনালোঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি এই ভিডিঅ'টো বনালোঁ। সেয়েহে চাওঁ আহকচোন মই কি বনালোঁ। এয়া প্ৰথমতে মই আধা কেজি ব্ৰইলাৰ মাংস আৰু অলপ মিঠা আলু কাটি লৈছিলোঁ। তাতে মই ডাঙৰ ডাঙৰকৈ পিঁয়াজ আৰু পিঁয়াজৰ নলা আৰু আদা নহৰু অলপ খুন্দি লৈ পেলাই তাত দি দিলোঁ আৰু এইখিনি মাংস আলু আদা নহৰু পিঁয়াজ এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইতিমধ্যে আপোনালোকে গম পাইছেই চাগে মই কি বনাইছোঁ। মই বনাম বাঁহৰ চুঙাত দিয়া মাংস, খুবেই টেষ্টি লাগে। ইয়াতে মই দি দিলোঁ এতিয়া অলপমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু লগতে অকণমান হালধি। আপোনালোকে যদি নিবিচাৰে তেনেহ'লে আপোনালোকে জিৰা গুড়ি ধনিয়া গুড়ি হালধি একো নিদিয়াকৈ বনাব পাৰে, তেনেকৈ খুব টেষ্টি লাগে খাবলৈ। তাৰপিছত এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ যাতে ধুনীয়াকৈ আমাৰ মছলাখিনি মাংসটোত ভালদৰে লাগি যায় আৰু সোমাই যায়। তাৰপিছত ইয়াতে মই এড কৰিলোঁ সোৱাদ অনুসৰি নিমখ। আৰু নিমখখিনিও মই ভালদৰে মিক্স কৰি ল'লোঁ। আৰু একেবাৰে লাষ্টত ইয়াত মই অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেল দিলে গোন্ধটো ধুনীয়া আহে। আৰু লগতে মই ইয়াতে দি দিছোঁ 2টা জলকীয়া। আৰু এইখিনি আকৌ মই ভালদৰে মিক্স কৰি ল'লোঁ যাতে তেলখিনিও গোটেইখিনি ধুনীয়াকৈ লাগি যায় মাংসখিনিত। আৰু এয়া হৈ গ'ল। এতিয়া মই মোৰ মাংসখিনি বাঁহৰ চুঙাটোত সুমুৱাই গৈছোঁ। এয়া এইদৰে আপোনালোকে সুমুৱাই ল'ব। খুবেই ইজি ৰেচিপি হয় আৰু খাবলৈ খুব টেষ্টি হয়। আপোনালোকে বিহুৱে উৰুকা বা কিবা পাৰ্টি থাকিলেও আপোনালোকে এইদৰে খাব পাৰে আৰু বিহুততো এইটো আমাৰ স্পেচিয়েলি চলেই। আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পালে মোক জনাব। এইদৰে গোটেইখিনি মাংস মই সুমুৱাই ল'লোঁ, সেয়া দেখিছেনে? তাৰপিছত ইয়াত বাঁহৰ চুঙাটো মই কলপাতেৰে এইদৰে বন্ধ কৰি ল'লোঁ আৰু ৰেডি হৈয়ে গ'ল। এতিয়া আমি এইটো জুইত দি দিম। একেবাৰে বেছি সময় নালাগিলে, মোৰ আধা ঘণ্টাৰ ভিতৰত মোৰ ৰেডি হৈ গৈছিলে। এয়া পুৰ খাই আছে মোৰ চুঙাৰ মাংস, খুব ঠাণ্ডা পেলাইছে, সেয়েহে আমি জুইও সেকিলোঁ লগতে। আপোনালোকৰ উৰুকা কেনেকৈ উদযাপন কৰিলে জনাবচোন মোক। এয়া ৰেডি হৈ গ'ল। যিহেতু খুব গৰম লাগে সেয়েহে কাপোৰ এখন দি আপোনালোকে ধৰি ল'ব, নহ'লে হাত চাত পুৰি যাব। আৰু এইখন উলিয়াই দিলোঁ। পুৰা ধোঁৱা ওলাই গৈছে, কি ধুনীয়া গোন্ধ আহিছে। আপোনালোকক কি ক'ম আৰু, আপোনালোকে যেতিয়া নিজে বনাব তেতিয়া গম পাব। এয়া ৰেডি হৈ গ'ল। এয়া এনেকৈ বাঁহডাল অলপমান পিছফালৰ পৰা জোকাৰি বা পিছফালে অলপমান কিহেবাৰে মাৰি পেলাই উলিয়াব লাগে। এয়া পূৰা মাংস সিজি গ'ল আৰু কি ধুনীয়া গোন্ধ আহিছে আৰু খুব টেষ্টি হয় খাবলৈ। আপোনালোকে প্লিজ ট্ৰাই কৰিব।
এই ৰেচিপিটো। এয়া ফাইনেলি ৰেডি হৈ গ'ল। আপোনালোকে কেনে পালে মোৰ ৰেচিপিটো প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।